কিছুমান মানুহৰ ভাগ্য ইমানেই বেয়া থাকে, বহুত বেছি ভালপোৱা দিয়াৰ পিছতো বিনিময়ত কেৱল কষ্ট আৰু অৱহেলাহে পায়। জীৱন সহজ নহয়, কিন্তু জীৱনক সহজ কৰি ল'ব লগা হয়। কেতিয়াবা প্ৰাৰ্থনা কৰি, কেতিয়াবা অপেক্ষা কৰি, কেতিয়াবা কাৰোবাক ক্ষমা কৰি, আকৌ কেতিয়াবা আগুৱাই গৈ। জীৱনত কেতিয়াও কাৰোবাক পোৱাৰ বাবে নাকান্দিবা, কাৰণ তুমি যাৰ বাবে কান্দিবা তেওঁ কেতিয়াও তোমাৰ নহ'ব। কিন্তু যিজন তোমাৰ হ'ব তেওঁ তোমাক কেতিয়াও কান্দিবলৈ নিদিয়ে। ক'তো কোনেও ভালে নাথাকে। সকলোৱে কিবা নহয় কিবা নোপোৱাৰ বা কিবা পাই হেৰুওৱাৰ দুখ লৈ বাচি থাকে। এনেকুৱা এজনকহে বিশ্বাস কৰিবা, যিজনে তোমাক কষ্ট দি নিজকে অপৰাধীৰ দৰে অনুভৱ কৰে। এনেকুৱা এজনক ভাল পাওক, যিজনৰ অন্তৰত সকলো সময়তে তোমাক হেৰুওৱাৰ ভয় থাকে। কোনেও ইমান ধুনীয়া নহয়, যাক যিমান ভাল পাবা তাক সিমান ধুনীয়া লাগিব। অৱহেলা তেতিয়াই কাঁইটৰ দৰে বিন্ধে, যেতিয়া সেয়া একেবাৰে কাষৰ মানুহৰ পৰা পোৱা যায়। একমাত্ৰ সময়েই পাৰে মানুহক চিনাকি কৰাই দিবলৈ কোন কেনেকুৱা। সম্পৰ্ক 7 বছৰেই হওক বা 7 দিনৰেই হওক, এজনে আনজনৰ প্ৰতি যদি গুৰুত্ব নিদিয়ে তেনেহ'লে সেই সম্পৰ্ক 7 ছেকেণ্ডো টিকি নাথাকে। যি সম্পৰ্কত সন্মান আছে, বিশ্বাস আছে, ভৰসা আছে, সেই সম্পৰ্কৰ শেষটো সদায় সুন্দৰ হয়। সম্পৰ্কত কাজিয়া, কষ্ট, খং, অভিমান সকলোবোৰেই থাকিব। এইবোৰ কেতিয়াও এৰি গুচি যোৱাৰ কাৰণে নহয়। যত্ন লোৱা, এজনে আনজনৰ প্ৰতি বিশ্বাস ৰখা, ছেক্ৰিফাইচ কৰা, এজনে আনজনক বুজি পোৱা, এয়াই হ'ল এটা পাৰফেক্ট ৰিলেশ্যনশ্বিপ। কেতিয়াও কাৰো প্ৰতি অত্যাধিক ভাল লগা প্ৰকাশ নকৰিব, কাৰণ এই সুযোগ লৈয়ে তেওঁ আপোনাক অৱহেলা কৰিব পাৰে। যিয়ে যিমান বেছি আশা কৰিব তেওঁ সিমানেই বেছি কষ্ট পাব। এয়াই প্ৰকৃতিৰ নিয়ম। নিজকে এনেদৰে তৈয়াৰ কৰক, যিজনে তোমাক এৰি গুচি গৈছে তেওঁ যাতে তোমাৰ জীৱনলৈ অহাৰ বাবে আফচোচ কৰে। মানুহৰ জীৱনৰ 3টা ধাপ। ছাত্ৰ জীৱনত বয়স আছে, বন্ধু আছে, কিন্তু টকা নাই। কৰ্মজীৱনত বন্ধু আছে, টকা আছে, কিন্তু সময় নাই। বৃদ্ধ জীৱনত টকা আছে, সময় আছে, কিন্তু বন্ধু নাই। কেতিয়াও ধৈৰ্য নেহেৰুৱাব। মনত ৰাখিব, ভগৱানে আপোনাৰ বাবে যি নিৰ্বাচন কৰি ৰাখিছে সঠিক সময়ত সেয়া আপুনি পাবই। যিটো পোৱাৰ বাবে তুমি অস্থিৰ হৈ পৰিছা সেয়া কেতিয়াও নোপোৱা। কেৱল মাত্ৰ সেইটোৱে পাবা যিটো পোৱাৰ বাবে তুমি ধৈৰ্য ধৰিবা। ধীৰ গতিৰে আগুৱাই যোৱা, কিন্তু ভুলতো কেতিয়াও পিছলৈ ঘূৰি নাচাবা।